সকলোকে নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম মোগল সাম্ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ইয়াৰ আগৰ তিনিটা পাৰ্টত ইণ্ডিয়ান হিষ্ট্ৰীৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। যদি চোৱা নাই চাই ল'ব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, বাবৰ ক'ৰ পৰা ভাৰতলৈ আহিছিল? উত্তৰ ফাৰঘানাৰ পৰা। বাবৰৰ পিতৃৰ নাম কি আছিল? উত্তৰ উমৰ শ্বেখ মিৰ্জা। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ বাবৰ। গাজী উপাধি ধাৰণ কৰা প্ৰথম মোগল ৰজা কোন আছিল? উত্তৰ বাবৰ। মিৰ্জা আৰু বাদশ্বাহ উপাধি ধাৰণ কৰা প্ৰথম মোগল ৰজা কোন আছিল? উত্তৰ বাবৰ। বাবৰনামা কোনে লিখিছিল? উত্তৰ বাবৰ। বাবৰে ভাৰতত আক্ৰমণ কৰাৰ সময়ত মেৱাৰৰ ৰজা কোন আছিল? উত্তৰ ৰাণা সাংঘা। বাবৰে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ 5 বাৰ। বাবৰে প্ৰথম ভাৰত আক্ৰমণ কেতিয়া কৰিছিল? উত্তৰ 1519 চনত। বাবৰে কেতিয়া ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? উত্তৰ 1526 চনত। বাবৰে কাক পৰাস্ত কৰি মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ইব্ৰাহিম লোদী। বাবৰে কোন বংশক পৰাস্ত কৰি মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? উত্তৰ লোদী বংশ। বেটেল অফ খানবা কেতিয়া হৈছিল? উত্তৰ 1527 চনত। বেটেল অফ খানবা বাবৰ আৰু কাৰ মাজত হৈছিল? উত্তৰ ৰাণা সাংঘা। বেটেল অফ ঘাগৰা কেতিয়া হৈছিল? উত্তৰ 1529 চনত। বেটেল অফ ঘাগৰা কাৰ কাৰ মাজত হৈছিল? উত্তৰ বাবৰ আৰু আফগান। কোনখন যুদ্ধৰ পাছত বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? উত্তৰ পানিপথৰ প্ৰথম যুদ্ধ। বাবৰে কোনখন যুদ্ধত প্ৰথম তুলগামী নীতি ব্যৱহাৰ কৰিছিল? উত্তৰ পানিপথৰ প্ৰথম যুদ্ধত। বাবৰৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1530 চনত। ভাৰতত বাবৰৰ মকবৰা ক'ত আছে? উত্তৰ আগ্ৰা। মোগলসকলৰ ৰাজকীয় ভাষা কি আছিল? উত্তৰ পাৰ্চী। বাবৰনামা কি ভাষাত লিখা হৈছিল? উত্তৰ তুৰ্কী। বাবৰনামা কোনে পাৰ্চী ভাষাত অনুবাদ কৰিছিল? উত্তৰ আব্দুল ৰহিম। বাবৰৰ গভৰ্ণৰ কোন আছিল? উত্তৰ মীৰ বাকি। বাবৰি মছজিদ কোনে বনাইছিল? উত্তৰ মীৰ বাকি। বাবৰৰ মৃত্যুৰ পাছত মোগলৰ ৰজা কোন হৈছিল? উত্তৰ হুমায়ুন। হুমায়ুনৰ পিতৃৰ নাম কি আছিল? উত্তৰ বাবৰ। বেটেল অফ কনৌজ কেতিয়া হৈছিল? উত্তৰ 1540 চনত। বেটেল অফ কনৌজ কাৰ মাজত হৈছিল? উত্তৰ হুমায়ুন আৰু শ্বেৰশ্বাহ ছুৰী। হুমায়ুন নামা কোনে ৰচনা কৰিছিল? উত্তৰ গুলবদন বেগম। হুমায়ুনৰ মকবৰা ক'ত আছে? উত্তৰ দিল্লী। হুমায়ুনৰ মকবৰা কোনে বনাইছিল? উত্তৰ হাজী বেগম। কিমান চনত হুমায়ুন মোগলৰ ৰজা হৈছিল? উত্তৰ 1530 চনত। পাটলিপুত্ৰৰ নাম পাটনা কোনে কৰিছিল?
উত্তৰ শ্বেৰশ্বাহ ছুৰী। হুৰ বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ শ্বেৰশ্বাহ ছুৰী। জি.টি. ৰোড কোনে বনাইছিল? উত্তৰ শ্বেৰশ্বাহ ছুৰী। হুমায়ুনৰ পাছত মোগলৰ ৰজা কোন হৈছিল? উত্তৰ আকবৰ। কিমান চনত আকবৰ মোগলৰ ৰজা হৈছিল? উত্তৰ 1556 চনত। আকবৰৰ পিতৃৰ নাম কি আছিল? উত্তৰ হুমায়ুন। আকবৰ কিমান বছৰ বয়সত ৰজা হৈছিল? উত্তৰ 13 বছৰ বয়সত। হালদিঘাটীৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1576 চনত। হালদিঘাটীৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ মহাৰাণা প্ৰতাপ আৰু আকবৰ। মহাৰাণা প্ৰতাপ ক'ৰ ৰজা আছিল? উত্তৰ মেৱাৰ। মহাৰাণা প্ৰতাপৰ ঘোঁৰাৰ নাম কি আছিল? উত্তৰ চেতক। আকবৰে কিমান চনত ফাতেহপুৰ চিক্ৰী বনাইছিল? উত্তৰ 1571 চনত। কোনজন মোগল ৰজাই দাস প্ৰথা বন্ধ কৰিছিল? উত্তৰ আকবৰ। আকবৰে কেতিয়া দাস প্ৰথা বন্ধ কৰিছিল? উত্তৰ 1562 চনত। কোনজন মোগল ৰজাই জিজিয়া কৰ বন্ধ কৰিছিল? উত্তৰ আকবৰ। আকবৰে কিমান চনত জিজিয়া কৰ বন্ধ কৰিছিল? উত্তৰ 1564 চনত। আকবৰে কিমান চনত দিনে ইলাহী ধৰ্ম আনিছিল? উত্তৰ 1582 চনত। দিনে ইলাহী ধৰ্ম গ্ৰহণ কৰা প্ৰথম হিন্দু কোন আছিল? উত্তৰ বীৰবল। আকবৰৰ সেনাপ্ৰধান কোন আছিল? উত্তৰ মানসিং। ভূমি মাপিবৰ বাবে জপ্তি প্ৰণালী কোনে আৰম্ভ কৰিছিল? উত্তৰ আকবৰ। মনসব মানে কি? উত্তৰ পদ। কোনজন মোগল ৰজাই মনসবদাৰী ব্যৱস্থা আৰম্ভ কৰিছিল? উত্তৰ আকবৰ। আকবৰে কিমান চনত মনসবদাৰী ব্যৱস্থা আনিছিল? উত্তৰ 1571 চনত। আজিৰ শেষৰটো প্ৰশ্ন হ'ল, কোনজন মোগল ৰজাৰ দৰবাৰত নৱৰত্ন আছিল? উত্তৰ আকবৰ। আজিলৈ ইমানে। নেক্সট পাৰ্টত আমি মোগল সাম্ৰাজ্যৰ আৰু 50টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকে। থেংক ইউ।